दिनै बाक्सा मसलपुराव बिपिएफ दोलोनि पिएमबि जथुमा जानानै थाङो। बे पिएमबि जथुमायाव गोबां थांखि बिथांखिफोर लानाय जादों होननानै बिटिसिनि चिफ मानाव गेदेर हाग्रामा महिलारि बिथाङा खौरां बिजोङाव फोरमायदों रायजोफोर। পিএমবি মিটিঙত বহুত বিষয়া মানে কিছুমান কথাটো কোৱা নাযায়তো, সব কথাটো কোৱা নাযায়। মুঠতে আমি বহুত সিরিয়াস এজেন্ডা লৈ পেলাই আমি বহুত এজেন্ডা আমি আলোচনা কৰিছোঁ। সব কথা আমি ডিছকাছ কৰিব নোৱাৰে, ভালে আলোচনা হৈছে। আৰু এনে আমাৰ হাইলাইট কৰিব লগাটো হ'ল যেনিবা আমি বিপিএফ দল হিচাপে এই সামাৰ ভেকেশ্যনত আমি কোচিং কিছুমান ডিষ্ট্ৰিক্ট ৱাইজত কোচিং কেম্প খুলিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক লৈ। এতিয়া আমি ইহঁতক যিহেতু সামাৰ ভেকেশ্যনটো শেষ হ'বলৈ গৈ আছে, ক্লজিং চেৰিমনি ডিষ্ট্ৰিক্ট ৱাইজত কৰিব লাগে, এইটো আমি ডিচিশ্যন লৈছোঁ। মানে চেৰিমনিয়েল গাৰ্জেন আৰু টিচাৰসকলক সন্মান দি পেলাই আমি ক্লজিং চেৰিমনিটো কৰিম বুলি আমাৰ ডিচিশ্যন আহিল। আৰু ইয়াৰ পিছত আমাৰ ভাল ভাল এজেণ্ডা লৈ আমি আলোচনা কৰিছিলোঁ। ক'ব নোৱাৰি না, কিছুমান কথাটো কোৱা নাযায় না। মুঠতে ভাল বিটিচিৰ সকলো জাতি জনগোষ্ঠীক কেনেকৈ আমি লৈ কাম কৰি যাওঁ সেইবিলাক বিষয় লৈ আমি আলোচনা কৰিম। মুঠতে ভাল ভাল এজেণ্ডা আছিল, আমি ক'ব নোৱাৰে কিছুমান। আপোনালোকে একটা হ'ল আপাৰ আছামত খুব চিৰিয়াছ মেটাৰ হৈ আছে ফ্লাডত। তো আমি দলৰ হৈ পেলাই এই কেইদিনৰ ভিতৰতে আমিতো ইমান দূৰত যাব নোৱাৰে, সেইকাৰণে আমি 50 লাখ টকাৰ চেক চিফ ৰিলিফ ফাণ্ডত দিব লাগে বুলি আমাৰ পিএমবিত আলোচনা হৈছে। আমি এইটো দিম, 50 লাখ টকাৰ চিএম ৰিলিফ ফাণ্ডত সেইটো আমি দিম। আৰু এনেকুৱা আৰু